নমস্কাৰ মোৰ নাম ডক্টৰ ৰিদীপ শইকীয়া আই এম এ অৰেল এণ্ড ডেণ্টেল চাৰ্জন মই ডেণ্টেল ৰিলেটেড যিমানখিনি ইছ্যু আছে সেইখিনিৰ স্পেচিয়েল কেয়াৰ মই দিব পাৰিম এতিয়া মেডিচিটি গহপুৰৰ কথা ক'বলৈ গ'লে ইয়াত আপোনাৰ ছুপাৰ স্পেচিয়েলিটি কেয়াৰ ইয়াত ৰিচেণ্টলি আপোনাৰ ইয়াত এভেইলেবল হৈছে মেডিচিন স্পেচিয়েলিষ্ট ৰেগুলাৰ ইয়াত এভেইলেবল আছে আপোনাৰ ইউৰোলজি ছুপাৰ স্পেচিয়েলিটি কেয়াৰ ইয়াত ৰেগুলাৰ এভেইলেবল আছে আপোনাৰ মাহৰ কোনো এটা দিনত আমি ডেট ফিক্স কৰি পেলাই গুৱাহাটীৰ পৰা এজন ডক্টৰ আমি নিমন্ত্ৰণ কৰি আনো তেখেতে ইয়াত কেয়াৰ আগবঢ়ায় লগতে ডাৰ্মেটলজিষ্ট ডক্টৰ তনয়া ভট্টাচাৰ্য তেখেত ইয়াত এভেইলেবল আছে আৰু বাকী যিমানখিনি আপোনাৰ প্ৰয়োজনীয় ধৰক চাইল্ড স্পেচিয়েল কেয়াৰ চাইল্ডৰ কাৰণে ডক্টৰ অভিজিত ধৰ তেখেত ইয়াত ৰেগুলাৰ এভেইলেবল থাকে মেডিচিন স্পেচিয়েলিষ্ট ডক্টৰ বিকাশ সিং তেখেত ৰেগুলাৰ ইয়াত এভেইলেবল আছে লগতে মেডিচিন বিশেষজ্ঞ তেজপুৰ মেডিকেল কলেজৰ মেডিচিন বিশেষজ্ঞ তেখেত ইয়াত প্ৰতিটো দেওবাৰে ইয়াত এভেইলেবল থাকে তেখেতে ৰাতিপুৱা 11টা বজাৰ পৰা আবেলি 3-4 বজালৈকে আমাৰ ইয়াত ছাৰ্ভিচ দি আছে আমাৰ অতি সৌভাগ্য যে টুমুকিৰ নিচিনা এখন আগশাৰী চিকিৎসাৰ পৰা তেখেতে ইয়াত আহি পেলাই আমাক চিকিৎসা আগবঢ়াই আছে ডক্টৰ ৰূপম পেগুচে তেখেত তেজপুৰ মেডিকেল কলেজৰ মেডিচিন বিভাগৰ অধ্যাপক হয় প্ৰফেচৰ ঠিক আছে আৰু লগতে ডক্টৰ তনয়া ভট্টাচাৰ্য ডাৰ্মেটলজিষ্ট স্কিন কেয়াৰ তেখেতে গোটেইখিনি চায় তেখেতে লখিমপুৰ মেডিকেল কলেজৰ প্ৰফেচৰ তেখেতে ইয়াত প্ৰতি দেওবাৰে ইয়াতে থাকে তেখেতে ডাৰ্মেটলজিষ্টৰ যিকোনো সমস্যা ধৰক আপোনাৰ স্কিন ৰিলেটেড যিকোনো ইছ্যুক লৈ পেলাই আপোনালোকে যদি বিচাৰে তেখেতক ইয়াতে পাব লগতে এজ এ ডেণ্টিষ্ট মই মুখৰ যিকোনো বেমাৰ দাঁতৰ সম্পৰ্কীয় যিকোনো বেমাৰ প্ৰি কেঞ্চাৰাছ লিজন সম্পৰ্কীয় যিকোনো বেমাৰ ধৰক লগতে জাব্ৰা ফ্ৰেকচাৰ হওক বা ডেণ্টেল ফ্ৰেকচাৰ হওক জাইগোমা ফ্ৰেকচাৰ হওক এই গোটেইখিনি ইয়াতে আমি ভালদৰে ইয়াত আমি ছাৰ্ভিচ দি আছোঁ আৰু আমাৰ ইয়াত যিখন ক্লিনিক আছে ইয়াত আপুনি চালে দেখিব কমপ্লিটলি ফুল্লি এডভান্স ইকুইপড মেচিন আমাৰ ইয়াত আছে চ' ডেণ্টেল ৰিলেটেড যিখিনি ইছ্যু আছে সেইখিনিৰ কাৰণে আপোনালোকে ধৰক আগতে বাহিৰত গৈছিলে মানুহখিনি তো এতিয়া বাহিৰত যোৱাৰ কোনো প্ৰশ্ন নাহে ইয়াতে কমপ্লিটলি ফুল এডভান্স ইকুইপড মেচিনেৰে ট্ৰিটমেণ্ট কৰা হয় কোনো ধৰণৰ চিন্তাৰ এতিয়া কাৰণ নাই লগতে আমাৰ যিখিনি অৰেল এণ্ড মেক্সিলোফেচিয়েল চাৰ্জন এজন মোৰ লগত থাকে এনি ফ্ৰেকচাৰ কাইণ্ড যিখিনি ধৰক পেচেণ্ট থাকে তেওঁলোকৰ কাৰণে আৰু ধৰক আজিকালি আপোনালোকে চাব বিচাৰে যে আগতে আমাৰ ইয়াত এভেইলেবল নাছিলে দাঁতৰ টেৰামেৰা যিবিলাক থাকে সেইবিলাক ট্ৰিটমেণ্ট আমি বাহিৰলৈ পঠিয়াব লগা আছিলে কিন্তু আমাৰ সৌভাগ্য যে আমি ইয়াত এতিয়া ট্ৰিটমেণ্ট সেইখিনি কৰিব পাৰিছোঁ ব্ৰেচেছৰ যিখিনি ট্ৰিটমেণ্ট অৰ্থডণ্টিক ট্ৰিটমেণ্ট বুলি কয় সেইখিনি আমাৰ ইয়াত ক্লিনিকতে ইয়াত এভেইলেবল হয় কাৰণ আমাৰ যিখিনি ট্ৰিটমেণ্ট থাকে সেইবিলাক বহুত লং ৰান ট্ৰিটমেণ্ট হয় মানে ধৰক বহুত টাইম লাগে ধৰক 8ৰ পৰা এবছৰ মানে সময় লাগে 8 মাহৰ পৰা এবছৰ সময় লাগে চ' ইয়াৰ পৰা বাহিৰত গৈ ট্ৰিটমেণ্ট কৰিবলৈ বহুত মানুহৰ বহুত অসুবিধা হয় চ' ইয়াতে এভেইলেবল হৈছে মানুহে সেইখিনি ট্ৰিটমেণ্ট ইয়াতে কৰিব পাৰিব লগতে লেবৰ যিখিনি আপোনাৰ সুবিধাৰ বিষয়ে যদি ক'বলৈ যাওঁ আমাৰ ইয়াত এডভান্স ইকুইপ লেব আছে যিখিনি আপোনাৰ ৰিজাল্ট অৰিয়েণ্টেড হয় মেচিনখিনি বহুত হাইলি স্কিলফুল আৰু আপোনাৰ এডভান্স টেকন'লজিৰ মেচিন হয় লগতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইঞ্চুৰেঞ্চ সম্পৰ্কীয় যেনেকৈ আপোনালোকৰ হেল্থ ইঞ্চুৰেঞ্চ থাকে আজিকালি মানুহে কৰে হেল্থ ইঞ্চুৰেঞ্চ তো হেল্থ ইঞ্চুৰেঞ্চ আগতে মানুহে তেজপুৰ বা গুৱাহাটী এনেকুৱা জেগালৈ হেল্থ ইঞ্চুৰেঞ্চৰ চেকআপৰ কাৰণে গৈছিলে কাৰণ ইঞ্চুৰেঞ্চ কৰিলে বছৰি ইঞ্চুৰেঞ্চ কোম্পানীয়ে এজন কাষ্টমাৰ বা পেচেণ্টক বছৰি এটা ইঞ্চুৰেঞ্চত আপোনাৰ এটা হেল্থ চেকআপ ফ্ৰী দিয়ে আই থিংক এটা হেল্থ চেকআপ ফ্ৰী দিয়ে যদি কোনোবা কোম্পানীয়ে 2টা বা 3টা দিয়ে মই ইমান নাজানো কিন্তু সেই চেকআপবিলাকৰ কাৰণে মানুহ এতিয়া বাহিৰত যাব নালাগে ইয়াতে আপোনাৰ ধুনীয়াকৈ আপোনালোকৰ বহুত ওচৰতে আমাৰ ইয়াতে হয় ইয়াত আপোনাৰ আপ টু নাৰায়ণপুৰ আপ টু বিশ্বনাথ চাৰিআলি ইয়াত কমপ্লিটলি ইয়াত তেনেকুৱা অনুষ্ঠান নাছিলে মেডিচিটি গহপুৰে এইটো সুবিধা আপোনালোকৰ কাৰণে লৈ আহিছে 50টাতকৈ অধিক মানে ধৰক হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী ইয়াত আমাৰ ইয়াত চলি আছে হেল্থ চেকআপ ধৰক ষ্টাৰ হেল্থ আদিত্য বিৰলা LIC লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া কানাড়া বেংকৰ তাৰপিছত ধৰক আৰু ধৰক যেনেকৈ বহু ধৰণৰ আপোনাৰ টপ ৰিলেটেড যিখিনি আপোনাৰ টপ ব্ৰেণ্ড যিখিনি আছে সেইখিনি গোটেইখিনি ইঞ্চুৰেঞ্চ ইয়াতে
কভাৰ হয় ইয়াতে হেল্থ চেকআপটো আপোনালোকে ফ্ৰীকে কৰিব পাৰিব আমাৰ ফাৰ্মাসীখন আছে গহপুৰ টাউনতে আছে যিটো বৰপুখুৰী আছে বৰপুখুৰীটোৰ অপজিটত আছে মেডিচিটি গহপুৰ বুলি আমাৰ ইয়াতে আপোনাৰ বহুতখিনি ডক্টৰে আছে তাৰে ভিতৰত আপোনাৰ ডেইলি বেচিছত যদি বিচাৰে মেডিচিন ডক্টৰ বিকাশ সিং আমাৰ এভেইলেবল আছে ডেন্টিষ্ট আছে ডক্টৰ ৰিদীপ শইকীয়া আৰু চাইল্ড স্পেচিয়েলিষ্ট ডক্টৰ অভিজিত ধৰ চাইল্ড স্পেচিয়েলিষ্ট নাছিলে তো এতিয়া চাইল্ড স্পেচিয়েলিষ্ট আহিছে তো গোটেই জাৰখনৰ কাৰণে ভাল কথা সেইটো আৰু প্ৰত্যেকটো দেওবাৰে আমাৰ আহে মেডিচিন স্পেচিয়েলিষ্ট তেজপুৰ মেডিকেল কলেজৰ এছ'চিয়েট প্ৰফেচৰ ডক্টৰ ৰূপম পেগু আৰু মাহৰ যিকোনো এটা দিনত দেওবাৰ এটা চাই পেলাই ডক্টৰ দেৱাংগ শৰ্মা ইউৰলজি পাচাব সম্পৰ্কীয় বা আপোনাৰ কিডনী সম্পৰ্কীয় যিকোনো ধৰণৰ সমস্যা হ'লে তেখেতৰ লগত যোগাযোগ কৰিব পাৰি তেখেত আমাৰ মাহত এবাৰে আহে আৰু ডক্টৰ তনয়া ভট্টাচাৰ্য আপোনাৰ ডাৰ্মেটলজিষ্ট স্কিনৰ তেখেত প্ৰত্যেকটো দেওবাৰে আহে আমাৰ ইয়াত প্ৰত্যেকটো দেওবাৰে থাকে আৰু আপোনাৰ গাইনকলজিষ্ট ডক্টৰ অমিয়া তেখেত লখিমপুৰৰ হয় লখিমপুৰ চিলভাৰ কেষ্ট এখন বহুত বিখ্যাত হস্পিটেল তেখেত তাৰ পৰা আমাৰ ইয়াত আহে প্ৰত্যেক দেওবাৰে আমাৰ ইয়াত অকমান হ'লেও সময় দিয়ে আৰু অৰ্থপেডিক্সৰ আপোনাৰ ডক্টৰ অবিনীশ কুমাৰ সিং তেখেত অৰ্থপেডিক্স আমাৰ উপলব্ধ আছে প্ৰত্যেকটো দেওবাৰে থাকে আৰু বিশেষকৈ আপোনাৰ ENT স্পেচিয়েলিষ্টো আছে আমাৰ লগত আৰু আমাৰ ইয়াত আপোনাৰ এটা বহুত ভাল হাইটেক লেবৰেটৰী আছে অট'মেটিক যিটো মানে ফুল্লি অট'মেটিক বুলি ক'ব লাগিব গুৱাহাটী কেলিব্ৰেশ্যন টাইপৰ মেচিন আপোনাৰ প্ৰায় ৰিপৰ্টবোৰ মানে গুৱাহাটীৰ যেনেকুৱা ৰিপৰ্ট আমাৰ ইয়াতো সেই একে ধৰণৰ ৰিপৰ্ট আৰু আমাৰ হোম কালেকশ্যনো আছে আৰু আমাৰ সকলো ধৰণৰ মেডিচিন আমাৰ ইয়াত এভেইলেবল আছে যিকোনো ধৰণৰ মেডিচিন হওক ইয়াত যিবোৰ মেডিচিন আপোনাৰ গুৱাহাটীত লিখে বা বেংগলোৰত লিখে সেইবোৰ মেডিচিন কিছুমান বস্তু পাবলৈ টান হয় কিন্তু আমি সেইখিনি বস্তু সুবিধা কৰি দিছো পেচেণ্ট ৰাখিবৰ কাৰণে আপোনাৰ এতিয়া বৰ্তমান সময়ত OPD আছে OPDত আপোনালোকে দেখাব পাৰিব OPD দেখুৱাৰ পিছত যদি কিছুমান পেচেণ্ট অলপ ক্ৰিটিকেল কণ্ডিশ্যন থাকে অকমান দুৰ্বল থাকে তেখেতলোকক আমি দিনটোৰ কাৰণে অবজাৰভেশ্যনত আমি ৰখাব পাৰো ডক্টৰে যদি পাৰমিশ্যন দিয়ে আমি দিনটোৰ কাৰণে অবজাৰভেশ্যনত ৰখাই দিওঁ এতিয়া গহপুৰত যি ফেচিলিটিটো নাই ফেচিলিটি আনিছে একদম কাৰণ গহপুৰত এটা ভাল লেবৰেটৰী আৰু একেটা জাগাতে ইমানখিনি ডক্টৰ পোৱাটো সম্ভৱ নাছিল কিন্তু মেডিচিটি গহপুৰে পোনপ্ৰথমবাৰৰ কাৰণে একেলগতে ইমানখিনি ডক্টৰ একেটা জাগাতে বহুৱাব পাৰিছে সেইটো আমাৰে সৌভাগ্য আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে আমি আগলৈ আৰু স্পেচিয়েলিটি ডক্টৰ আমি এড কৰিবলৈ অকমান সাহ কৰিম যে ডক্টৰ অমিয়া গাইনকলজিষ্ট তেখেতে অহা 31 তাৰিখে তেখেতে এটা ফ্ৰী কেম্প দি আছে আমাৰ ইয়াতে যেনেকুৱা ধৰণৰ হওক ডক্টৰ অমিয়া হৈছে IVF স্পেচিয়েলিষ্ট গাইনকলজিষ্ট তেখেতে মানে কিছুমান পুৰুষ মহিলাৰ আপোনাৰ সন্ততিৰ বহুত সমস্যা থাকে নহয় তো তেখেতলোকৰ কাৰণে IVFৰ যিটো প্ৰচেছ সেই প্ৰচেছটো বাইদেৱে আমাৰ ইয়াত পেচেণ্টসকলক ধুনীয়াকৈ বুজাই দিব আৰু যিকোনো ধৰণৰ মহিলাৰ বগা চাপ যোৱা পিৰিয়ডছৰ কিবা প্ৰব্লেম যিকোনো ধৰণৰ গাইনেৰী ৰিলেটেড যিকোনো ধৰণৰ সমস্যা দেখাব পাৰিব 31 তাৰিখে মেডিচিটি গহপুৰত ফ্ৰী কেম্প দি আছে ডক্টৰ অমিয়া বাইদেৱে ইয়াতে এইটো আমাৰ লেবৰেটৰী হয় আমাৰ ইয়াতে সকলো ধৰণৰ টেষ্ট হৈ যায় লিভাৰ কিডনীকে ধৰি ব্লাড ৰিলেটেড ইমিউন ৰিলেটেড সকলো ধৰণৰ টেষ্ট হৈ যায় তাৰ উপৰিঞ্চি নতুনকৈ আমাৰ এটা হেল্থ ইঞ্চুৰেঞ্চ যোনবিলাক হয় সেইবিলাক আমাৰ এড কৰা হয় যেনেকৈ আদিত্য বিৰলা নিভা ভূপা LIC যোনখিনি ইঞ্চুৰেঞ্চ হয় ন হেল্থ ৰিলেটেড সেইখিনিও আমাৰ ইয়াত হৈ যায় আচলতে গহপুৰত তেনেকুৱা টাই আপ নাছিলে গুৱাহাটীত আছিলে তেজপুৰত আছিলে চাৰিআলিতো নাই বাৰু গহপুৰত আমাৰ এইটো নতুনকৈ টাই আপ কৰা হৈছে হয় ৰিজাল্টবিলাক লগে লগে হয় ইয়াৰ এইটো অট'মেটিক হয় চেমি নহয় মানে অট'মেটিক ফুল্লি অট'মেটিক হয় গোটেইকেইটা মেচিন এইটো ব্লাডৰ মেচিন CBC আৰু এইটো ইলেক্ট্ৰলাইট তাৰপিছত এইটো থাইৰয়ডৰ হৰমনৰ গোটেইখিনি মানে টেষ্ট ইয়াতে হৈ যায়